Question number 38. তলৰ তথ্যৰ মধ্যমা হ'ল 525. X আৰু Y ৰ মান উলিওৱা যদি মুঠ বাৰংবাৰতা 100. এনেকৈ দিয়া আছে এইটো প্ৰশ্ন কেইবাটাও মিডিয়ামত দিয়া আছে বড় মিডিয়াম দিয়া আছে হিন্দী মিডিয়াম বেংগলী মিডিয়াম গতিকে এই প্ৰশ্নটোত তলৰ তালিকাখন এখন প্ৰশ্নত দিয়া আছে এই শ্ৰেণী অন্তৰাল এইবোৰ এনেকৈ দিয়া আছে আৰু ইয়াতে বাৰংবাৰতাবোৰ দিয়া আছে ইয়াতে x আৰু y এই x আৰু y ৰ মান আমি নিৰ্ণয় কৰিব লাগে আৰু ইয়াতে দিয়া আছে মধ্যমাৰ মান হ'ল 525 আমাক যিখন তালিকা প্ৰশ্ন দিয়া আছিল সেইখন আমি এনেদৰে উত্তৰ বহিত লিখি লৈছো শ্ৰেণী অন্তৰাল 0 to 100 100 to 200 200 to 300 এনেকৈ কৰি শেষৰটো হৈছে 900 to 1000 আৰু বাৰংবাৰতাবোৰো দিয়া আছিল আমি এনেকৈ লিখি লৈছো 2 5 x 12 17 20 y 9 7 আৰু 4 মানে আৰু শেষত দিয়া আছিল যে মুঠ বাৰংবাৰতা 100 তাৰ মানে আমি n ৰ মান 100 পাইছো এতিয়া আমি ইয়াৰ পৰা যেহেতু মধ্যমাৰ মান দিয়া আছে গতিকে আমি সঞ্চয়ী বাৰংবাৰতা উলাব লাগিব যেহেতু মধ্যমা উলিয়াওতে নিৰ্ণয় কৰোতে আমি সঞ্চয়ী বাৰংবাৰতাখন উলিয়াই লওঁ আৰু এইটো সহজ ইয়াত প্ৰথম যেটো বাৰংবাৰতা হেতু ইয়াতে বহিব তাৰ পিছত নেক্সটটো আহিব 2 + 5 তাৰ মানে হ'ব 7 তাৰ পিছতটো 7 + x নেক্সটটো হ'ব 7 + x + 12 তাৰ মানে হ'ব x + 19 আকৌ x + 19 + 17 এই দুটা আমি যোগ কৰিম x + 36 তাৰ পিছত x + 36 + 20 তাৰ মানে x + 56 আকৌ x + 56 + y এটো একো নাথাকিব এনেকৈ লিখিব লাগিব আমি x + 56 + y তাৰ পিছত আহিব x + y + 56 + 9 তাৰ মানে এইখিনি গুটেখিনি হ'ব আমাৰ x + y + 65 তাৰ পিছত আমি একেবাৰে আকৌ x + y + 65 আৰু 7 প্লাস কৰিম আমাৰ হ'ব 72 নেক্সট আকৌ x + y + 72 আৰু 4 প্লাস কৰিম হ'ব 76 মানে আমাৰ শেষৰ সঞ্চয়ী বাৰংবাৰতাটো হ'ল আমাৰ x + y + 76 এতিয়া আমাৰ কাম হ'ব এই x আৰু y ৰ মান নিৰ্ণয় কৰা যেহেতু আমাক n ৰ মান 100 দিয়া আছে গতিকে আমাৰ এই গুটেখিনি আকৌ n এ হ'ব আমি জানো যে ইয়াত মুঠ বাৰংবাৰতা যেটো থাকে যোগ কৰাৰ পিছত হেতু আমাৰ ইয়াতে উলাই গতিকে এইখিনিৰ মানো n এ তাৰ মানে n ৰ হলনি আমি লিখিম x + y + 76 = 100 তাৰ মানে ইয়াৰ পৰা আমি x + y = 100 - 76 মানে কিমান হ'ব এই 76 টো ইফালে আহি যাব -76 এতেকে x + y = আমাৰ পাম 24 তাৰ পিছত মধ্যমা আমাক দিয়া আছিল 525 হেতু আমাৰ এতিয়া আমি চাম 525 টো আমাৰ এইটো শ্ৰেণী অন্তৰালৰ ভিতৰতে পৰিব 500 ৰ পৰা 600 ৰ ভিতৰত গতিকে আমি লিখিম শ্ৰেণী অন্তৰালটো হ'ব লিখিয়ে দিও আমি যেহেতু মধ্যমা 525 গতিকে শ্ৰেণী অন্তৰালটো হ'ব 500 to 600 এতিয়া আমি মধ্যমা উলোৱাতে সূত্ৰটো আছিল আমাৰ L + n/2 - CF / F into H ইয়াতে আটাইবোৰৰ মানবিলাক আমি ইয়াত এই তালিকাৰ পৰা আমি বিচাৰি উলিয়াব লাগিব তো গতিকে ইয়াত আমি দেখিছো L মানে শ্ৰেণীৰ নিম্ন সীমা হেতু হৈছে 500 ইয়াত L = 500
এতিয়া আমি উলিয়াব লাগিব যেটো সূত্ৰ আছিল f তাৰপিছতে কিউমুলেটিভ f মানে বাৰংবাৰটা কিউমুলেটিভ ফ্ৰিকুৱেন্সি cf আৰু h এবোৰ আমি চাম যেহেতু আমাৰ শ্ৰেণী অন্তৰালটো আছিল 500 to 600 গতিকে ইয়াৰ যেটো বাৰংবাৰটা এটো f হ'ব আৰু কিউমুলেটিভ ফ্ৰিকুৱেন্সি মানে cf যেটো সঞ্চয়ী বাৰংবাৰটা হেতু এটো নহয় তাৰ আগৰ শ্ৰেণী অন্তৰালটোৰ ভিতৰ পৰা তাৰ মানে এইখিনি হ'ব আমাৰ cf আৰু h হ'ব ইহঁতৰ মাজৰ পাৰ্থক্যটো আটাই বিলাকত দেখিছো 100 গতিকে h ৰ মান হ'ব 100 তে f পালো আমি 20 cf পালো আমি x plus 36 আৰু h পালো 100 আমাৰ মধ্যমাৰ সূত্ৰটো আছিলে মধ্যমা is equal to l plus n by 2 minus cf by f into h আমি আটাইবোৰৰে মান পাইছো গুটে আটাইবোৰৰ মানবোৰ আমি ইয়াতে বহুৱাই দিম মধ্যমাৰ আমাৰ মান দিয়া আছিলে 525 is equal to l ৰ মান আমি লিখিছিলো আমি পাইছিলো 500 plus n মানে আমাৰ 100 দিয়া আছিল 100 by 2 minus cf মানে আমি পাই থৈছো x plus 36 আছিল আমি যদি ব্ৰেকেটটো উঠাই দিও minus 36 হ'ব একেবাৰে লিখিলো আৰু f ৰ মান আছে আমাৰ 20 ইয়াতে লিখিলো তাৰ পিছত h ৰ মান 100 500 to ইফালে লৈ আহিম 525 ইফালে আনিলে মাইনাস হ'ব 500 is equal to ফালে আছে এই 20 দি আমি ইয়াক কাটিব পাৰো 20 দি কাটলে ইয়াতে 5 টাইমস হ'ব তাৰ পিছতে এটুটো গুছিয়ে গৈছে এখিনি আমাৰ ব্ৰেকেটটো উঠাই দিবই পাৰো বা নুঠালেও হ'ব এতিয়া প্ৰথমতে 100 ক 2 দি হৰণ কৰিলে হ'ব 50 minus x minus 36 into বাহিৰত আছে 5 525 ৰ পৰা 500 বিয়োগ কৰিলে 25 is equal to 50 ৰ পৰা 36 বিয়োগ কৰিলে আমি পাম 14 ইয়াত আছে minus x ব্ৰেকেট তাৰ পিছত 5 25 14 আৰু x 14 আৰু 5 পূৰণ কৰিম আমাৰ হ'ব 70 minus 5 আৰু x পূৰণ কৰিলে 5x আমি এটা কাম কৰো 5x টো ইফালে লৈ আহো 25 টো ইফালে লৈ যাম 5x টো মাইনাস আছে এটো সাইডে আহিলে প্লাস 5x হ'ব সমান চিন 70 এই 25 টো প্লাস আছে ইফালে আহিলে minus 25 70 পৰা 25 বিয়োগ কৰিলে হ'ব 45 তাৰ পিছতে x ৰ মান আমি পাছেদি হৰণ কৰিলে আমি ডাইৰেক্ট পাম 5 9 গুণ 45 এতিয়া আমি কি কৰিম x ৰ মান যেহেতু পালো আমি ওপৰত যেটো সমীকৰণ আছে তালে যাও এটো আছিল আমাৰ সমীকৰণ 1 নম্বৰ দি থোৱা আছিল x + y = 24 এই সমীকৰণটোত আমি x ৰ মান পাইছো x ৰ মানটো বহুৱাই দিম x আছিল 9 plus 9 plus y is equal to 24 এতিয়া ইয়াত লিখি দিব পাৰো 1 নঙত সমীকৰণত x ৰ মান বহুৱাই পাম y to ইফালে থাকিল 24 minus 9 আহিলে তাকে y মান পালো 15 তাকে নিৰ্ণয় x ৰ মান 9 আৰু y ৰ মান 15 এই দুটাই আমি উলিয়াব লগিয়া উত্তৰ নিৰ্ণয় x = 9 আৰু y = 15